নমস্কাৰ, মই ধৰণী ডেকা। মোৰ অন্যতা ব্লগলৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হৈছে এটা হৰিণ আৰু 4জন ব্যক্তি। আপোনালোকে ভাবিছে চাগে এই হৰিণ আৰু 4জন ব্যক্তি ক'ৰ পৰা আহিল? হয়, মই আজি তাকেই ক'ব বিচাৰিছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে, তেতিয়াহে গম পাব এই হৰিণ আৰু 4জন ব্যক্তিৰ মাজত কি সম্পৰ্ক আছে। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 4জন ব্যক্তি, তেওঁলোক হৈছে ৰাজেন বৰা, কৃষ্ণপ্ৰসাদ বৰা, ৰঞ্জিত বৰা আৰু ইব্ৰাহিম আলী। এই 4জন ব্যক্তিয়ে কিষাণপুৰ চৰত তেওঁলোকৰ মাটিডৰা চাবলৈ ব্ৰহ্মপুত্ৰৰ মাজেদি নাৱেৰে যাত্ৰা আৰম্ভ কৰে। হঠাৎ গৈ থকা অৱস্থাত তেওঁলোকে এটা হৰিণ প্ৰত্যক্ষ কৰে। সেই হৰিণটো পানীত বকাই আছে আৰু এনেকুৱা লাগিছে যে হৰিণটোৱে সাঁতুৰি ভাগৰুৱা হৈ গৈছে। সেই দেখি সেই 4জন ব্যক্তিয়ে ৰ'ব নোৱাৰি হৰিণটো উদ্ধাৰ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে। বহুত চেষ্টা কৰি ঘাত প্ৰতিঘাত মাজেৰে তেওঁলোকে হৰিণটো উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল। মানৱতা মানুহৰ ক্ষেত্ৰতে নুবুজায়, জীৱ জন্তু অন্য কিছুমান ক্ষেত্ৰতো মানৱতা থকাটো বহুত ভাল। ঠিক এই 4জন ব্যক্তিৰ দৰে। এই 4জন ব্যক্তিয়ে যি কাম কৰিছে, যি কৰ্ম কৰিছে, হয়তো আপোনাৰ মনত ভাৱ হয় চেলুট জনাম, নহ'লে প্ৰশংসা কৰিম। এইদৰে জীৱ জন্তুসমূহক বিপদৰ পৰা দেখি এনেদৰে উদ্ধাৰ কৰিব অহা মানুহকেইজনক সঁচাকৈ বৰ ভাল লাগিল। শেষত তেওঁলোকে সেই হৰিণটো কাঠনিৰ পাৰঘাটত নাৱেৰে তুলি লৈ আনি লাহৰীঘাট আৰক্ষীক চমজাই দিয়ে। আজিলৈ বিদায় লৈছোঁ। মোৰ অন্য এটা ব্লগলৈ আপোনালোকে অপেক্ষা কৰি থাকক। নমস্কাৰ।